ও দেউতা দেউতা ক'ত আছে? মোৰ পইচা কেইটামান লাগিছিল না। তই কি কৰিবি? এই মোৰ কেইটামান পইচা লাগিছিল না। কিহৰ পইচা লাগে? এই ক'ৰবাত ঘূৰিবলৈ যাম। তোৰ মনত হ'লে কি তই ঘূৰিবলৈ যাওঁ তাত ৰাতিকে পইচা হয় নেকি? এই বন্ধুৰ লগত যাব লাগিছিল। ফাংচন এটা আছে আমাৰ ইয়াত চাবৰ কাৰণে। তেতিয়াহ'লে তোৰ কামাই কৰিব লাগিছিল। নাই তই ফাল্টু মানে তই ঘূৰি থাক, তই আকৌ ঘূৰিব গ'লে পইচা দিয়ক, তই গোটেই দিনটো মই এনেকৈ জ্বালা দিওঁ কিয়? হ'ব আছে কাৰণে মই কামাই নকৰোঁ, পইচা লাগে। পইচা বেচো, এই 10 টকা দিছোঁ লৈ যা। এই তেৰিকা 10 টকাত কি হ'ব? তেতিয়াহ'লে তোৰ কামাই কৰিব লাগে। বন্দুক লৈ এটা পান খালি 10 টকাটো গুচি যাব, পিছত আমি কি কৰিম? বন্ধু কথা যদি তোৰ মনত হয় তেতিয়াহ'লে তই কাম কৰা নাই কিয়? কামানি তই কৰি পেলাই তই কালিৰ পৰা কামাই কৰিম দেচোন। তই কালি কৈ মানে সদায় পইচাটো লৈ গৈ আছ, ফাল্টু মানি কৰি পেলাই ঘূৰি আছ। পইচা কামাই কৰিলে কিমান কষ্ট হয় তই জান নেকি এইটো? এই হ'ব চাচোন, মা আছে না নাই ঘৰত? তোৰ মা থাকিলে কি তোৰ মা তাতেই পইচা আছে নেকি? সেই ইয়াত কিমান আছে সেইটো দেচোন। এইটো দিয়াচোন, লৈ যা। আৰু মানে তেনেকৈ জ্বালা নিদিবি মোক, কৈছোঁ। এই কিমান দিলি? কিমান দিছোঁ? এইটোৱে বেছি দিছোঁ তোক। কাম কৰিব নোৱাৰে, খালি ঘূৰি যাম। 20 টকা এটা দিলি, 20 টকাত কি হয় দে আজিকালি? 20 টকাই হ'ব, 20 টকাই বেছি হ'ব। তই বুজি কিয় নাপা বাবা? মই বুজি পাইছোঁ। কি বুজি পাইছা ৰে? 20 টকা এটা লাগে, 20 টকা এটা দেচোন। দিছোঁ, 20 টকা হ'ব। আৰু 20 টকামান দে। 20 টকাত কি হ'ব? দুটা পান খালে গুচি যাব, আৰু পিছত কিবা কিবি খাব মন গ'লে আৰু ক'ত পাম পইচা? সেইটো তোৰ চিন্তা কৰিব লাগে। তই কাম কৰ, কাম কৰি পেলাই তোৰ হাতত পইচা আন। কালিৰ পৰা কামত যাম। ৰাতি তই সদায় সুধি থাকিবি নেকি? কালিৰ পৰা কামত যাম দেচোন। কালিৰ পৰা কামত যাম। তই কিমান তাৰিখ কৰিছোঁ? 20 টকাই হ'ব, লৈ যা। 20 টকা কাম কৰিলে বহুত কষ্ট লাগে, এইটো গম পাইছ নে নাই? দেউতাৰ ওপৰত এতিয়া পইচা দিয়ক, মই ঘূৰি যাম। তেনেকৈ কৰিলে পইচা আহি যায় নেকি? এই হ'ব চাচোন, তোৰ লেক্সাৰ বন্ধ কৰ আৰু দেচোন। লেক্সাৰ বন্ধ কৰ, লেক্সাৰ। সদায় তোক পইচা দিব লাগে নেকি? লৈ যা, কৈছোঁ। ক'ত যাম? তই যাচোন, তই ঘৰৰ পৰা ওলাই দিম। তই ঘৰত নাৰাখো, ঘৰত। ক'ত যাই আছা তই? যোৰা